দোস্ত, জীৱ জন্তুৰ মোৰ তেনেকুৱা কিছু সুহূৰ্তি আৰু ধেমেলীয়া কৰ্মকাণ্ড খেলি থাকে যিটো জনাটো আপোনাৰ মোৰ বাবে সহজ নহয়। সুহূৰ্তীয়া আৰু ধেমেলীয়া মূৰটোৰে কেতিয়া কি কৰে সিহঁতে নিজেই নাজানে, আৰু যেতিয়া তেতিয়া আমাৰ হাঁহি কমাৰ নামেই নয়। গতিকে দোস্ত, আজি জীৱ জন্তুৰ এনেকুৱা কিছুমান কৰ্মকাণ্ড দেখুৱাম যিটো চাই আপুনি হাঁহি পাগল হৈ যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব যাতে ক্লিক দোস্ত, জন্তুৰ ভিতৰত বান্দৰক আটাইতকৈ বেছি সুহূৰ্তীয়া আৰু ধেমেলীয়া বুলি ধৰা হয়, কিয়নো বান্দৰ বহুত বদমাছ আৰু ধেমেলীয়া। ধেমালি কৰিবলৈ বান্দৰে নিজৰ লগৰীয়াকো নেৰে। যেনেকৈ ইয়াত বদমাছ বান্দৰটোলৈ চাওক। সচৰাচৰ বান্দৰে কিবা খোৱাৰ উদ্দেশ্যে মানুহৰ ওচৰলৈ আহে, কিন্তু এই বদমাছ বান্দৰটোৱে কিবা এটা বেলেগ উদ্দেশ্যহে লৈ আহিছে। বান্দৰ মোৱা হৈ চাগে এইটো ৰুমাল ল'বলৈ আহিছে। ইয়াতে আকৌ মহে গছত ওলমি ঘূৰি ঘূৰি মেকুৰীটোক জোকাই আছে। মেকুৰীটোও ধৈৰ্যৰে সহ্য কৰি আছে, কিন্তু যেতিয়াই মেকুৰী বাহিৰ তাৰ ছিঙি যায়। চাওক বান্দৰ মহৰ কি বিলৈ। উল্টা পুল্টা কাম কৰাত কুকুৰো কাম নহয়। ইয়াতে আপুনি গৰু আৰু মহৰ এটা জাক দেখিছে চাগে, য'ত একেবাৰে আগৰ মহটোৰ পিঠে এটা কুকুৰ বহি আহি থকা দেখা গৈছে, আৰু ৰিয়েকশ্যনটো এনেকুৱা দিছে যেন কোনো মহাৰাজ হৈ গৈ আছে। ये कौन है? मैंने इसे कहीं देखा है। यही तो बादशाह है। हाँ? बातों से अपने मुकरता नहीं, मरने से मैं कभी डरता नहीं।